প্ৰেম কি? এই পৃথিৱীত সকলো মানুহৰ বাবে প্ৰেমৰ অৰ্থ বেলেগ বেলেগ। কাৰোবাৰ বাবে প্ৰেম হৈছে কাৰোবাৰ লগত থাকি সুখী হোৱা, তো কাৰোবাৰ বাবে প্ৰেম হৈছে কাৰোবাৰ অবিহনে থাকিব নোৱাৰা। কাৰোবাৰ বাবে প্ৰেম হৈছে দিনে ৰাতিয়ে তেওঁৰ লগত কথা পাতি থকা আৰু তেওঁ নথকাত তেওঁক মনত পেলোৱা। আচলতে এইবোৰ প্ৰেম হয়নে? যদি আপোনাৰ কাৰোবাক দেখি ৱালি ফিলিং আহিছে, তেতিয়া সেইটো মাত্ৰ আপোনাৰ পচন্দহে, প্ৰেম নহয়। কাৰোবাৰ সুন্দৰতাৰ পৰা যদি আপোনাৰ প্ৰেম হয়, তেতিয়া সেইটো আপোনাৰ আকৰ্ষণহে হ'ব, প্ৰেম নহয়। আপুনি সকলোৰে প্ৰতি আকৰ্ষিত হ'ব পাৰে, কিন্তু সকলোকে আপুনি প্ৰেম কৰিব নোৱাৰে। আচলতে আপুনি প্ৰেম নকৰে, প্ৰেম কৰিব লগা নহয়, প্ৰেম হৈ যায়। প্ৰেমৰ এই অনুভৱটো আহি যায়। প্ৰেম সেইটোও নহয় যিটো আপুনি কাৰোবাক আজৰি পাব বিচাৰে বা কাৰোবাৰ পৰা ছিঙি আনিবলৈ চেষ্টা কৰে। নহ'লে প্ৰেম কি? প্ৰেম হৈছে যেতিয়া আপুনি কাৰোবাৰ কাষত থাকে আৰু নিজকে সম্পূৰ্ণ যেন অনুভৱ কৰে, একদম কমপ্লিট। প্ৰেম হৈছে এক মধুৰ শব্দ, ইয়াৰ কোনো অৰ্থ নাই। প্ৰেম হৈছে প্ৰথমে নিজক ভাল পোৱা। যেতিয়া আপুনি আপোনাৰ প্ৰেমৰ কাষত থাকে, এনে অনুভৱ হ'ব লাগিব যে সেইটো আপোনাৰ শৰীৰৰ এটা অংগ, যিটো আপুনি সকলোতকৈ বেছি ভাল পায়। প্ৰেমৰ অৰ্থ এইটোও নহয় যে এতিয়া মই তেওঁৰ লগতেই থাকিম। প্ৰেমৰ অৰ্থ এইটোহে, তেওঁ আজি য'ত আছে, যেনেদৰে আছে, তাতেই যেন সুখী হয়। প্ৰেম তেতিয়া হয় যেতিয়া আপুনি তেওঁক অন্তৰৰ পৰা সন্মান কৰে। তেওঁ দেখিবলৈ বেয়া হ'লেও তেওঁক গ্ৰহণ কৰে। কিন্তু আজি অৰ্থহীন সেই অনুভৱটোক প্ৰেমৰ নাম দি আজি তাক ইমান বদনাম কৰিছে যে প্ৰেমৰ শব্দটোলৈ ভয় লগা হৈছে। যিজনে আমাৰ হৃদয়ৰ লগত নিজৰ লাভৰ বাবেই খেলি আঁতৰি যায়, আমি তেতিয়াই ভয় কৰোঁ দ্বিতীয়বাৰ প্ৰেম কৰিবলৈ। কিন্তু জীৱন এইটোৱেই, মানুহ আহিব আৰু কিবা এটা শিকাই উভতি যাব, কেতিয়াবা ভাল আৰু কেতিয়াবা বহুত বেয়া।